হাই বন্ধু বান্ধৱসকল, দিব্য সaikia ব্লগ চলে সকলোকে ওয়েলকাম। আশা কৰোঁ সকলো ভালে আছে। আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত, যি আমাৰ গাঁৱৰ বৰনামঘৰৰ আজি এখন অংকীয়া নাট ভাওনা আছে। সেই ভাওনাৰ যি গায়ন বায়নৰ যোৰা আমাৰ ইয়াৰ ৰাইজে কেনেকৈ আমাৰ নামঘৰত গায়ন বায়ন তোলে আৰু কণ কণ শিশুৰ দ্বাৰা এখন ভাওনা আয়োজন কৰিছে, সেই আপোনালোকক সবিশেষ মই ভিডিঅ'ত আপোনালোকৰ যি ভাওনাৰ দৃশ্য হওক বা গায়ন বায়নৰ যোৰা দৃশ্য হওক সকলোখিনি দেখুৱাইছোঁ। এইটো হৈছে আমাৰ নামঘৰৰ পুখুৰী। এইপিনে নামঘৰ আপোনালোকে দেখিছে ভিডিঅ'ত। মোৰ পিছ চাইডে যিটো আছে এইটো হৈছে নামঘৰৰ পুখুৰী। এইটো আটক ধুনীয়াকৈ সজাই ৰখা হৈছে। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব।